হেল্ল' এভৰিৱান, মই আকৌ আন এটা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। এয়া মই পেনখন পাতি দি অকণমান গৰম হোৱাৰ পিছত মই সৰিয়হৰ তেল দি দিলোঁ ইয়াতে। তাৰপিছত মই ইয়াত কেইখিলামান তেজপাত আৰু শুকান জলকীয়া কেইটামান দি তাত মই ইলাচি, লং আৰু ষ্টাৰ ফ্ৰুইট কয়নে ড্ৰাই কিবা সেনেকুৱা ষ্টাৰ যে এটা হেৰি আছে সেইটোৱে, আৰু ডালচেনি দি পেলাই ইয়াত মই পিঁয়াজখিনি দি দিলোঁ। এতিয়া মই ভালদৰে ৰঙচুৱা হোৱালৈকে পিঁয়াজখিনি ভাজিব লাগিব। মই কি বনাইছোঁ আপোনালোকক এতিয়ালৈ কোৱা নাই, যিহেতু অকণমান সময় অপেক্ষা কৰক, গম পাই যাব। ইয়াত এতিয়া মই আদা আৰু নহৰু ইয়াত দি দিলোঁ। এইখিনি মই এতিয়া ৰঙচুৱা হোৱাৰ পিছত মই 1.5 চামুচমান হ'ব হালধি গুড়ি আৰু আন্দাজমতে এতিয়া মই নিমখ দি দিম। এইখিনি দি মই ভালদৰে লৰাই পেলাই এতিয়া মই কাটি থোৱা মাটনখিনি ইয়াত বহুৱাই দিলোঁ। মই এতিয়া কি বনাব ওলাইছোঁ গম পায়নে? মই এতিয়া মাটন নিহাৰি বনাব ওলাইছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, স্কিপ নকৰাকৈ। এইখিনি মই এতিয়া অকণমান সময় ঢাকনি লগাই সিজিব দিয়াত ইয়াৰ পানীখিনি দেখিছেনে কিমান ধুনীয়াকৈ পানী ওলাইছে। তাৰপিছত মই ইয়াত 1 চামুচ জিৰা গুড়ি আৰু 1 চামুচ ধনিয়া গুড়ি আৰু আধা চামুচমান হ'ব কাশ্মীৰী লাল মিৰ্চ দি মই আকৌ ভালদৰে লৰাই পেলাই ঢাকনি লগাই অকণমান সময়ৰ কাৰণে আকৌ সিজিব দিম। এয়া প্ৰায় আধা সিজা হোৱাত দেখিছেনে, মই এতিয়া আকৌ চালোঁ এবাৰ লৰাই পেলাই, উতলি আছে খুব ধুনীয়াকৈ, খুব ধুনীয়া গোন্ধ ওলাইছে। এতিয়া মই আধা সিজা হোৱাত মই এতিয়া এইখিনি নিহাৰি মছলা, মই ঘৰতে বনাই লোৱা মছলা হয়, আপোনালোকে গ্ৰ'চাৰী দোকানতো পাই যাব নিহাৰি মছলা। এইখিনি মই এতিয়া ইয়াত দি দিলোঁ। এতিয়া এইখিনিতে মই অকণমান পানী ইয়াত দি কিছু সময়ৰ বাবে আকৌ ঢাকনি লগাই সিজিব দিম। এইখিনি এতিয়া ৰেডি হৈ গ'ল। এতিয়া মই এখন বাউলত এটা মই ছাৰ্ভ কৰিম। খুব সোৱাদৰ হয়। আপোনালোকে যদি বনাই খাই পাইছে তেনেহ'লে মোক এবাৰ কমেণ্ট বক্সত জনাব, আৰু যদি বনাই খাই পোৱা নাই এবাৰ বনাই খাই চাব এবাৰ এই ধৰণে। এইটো এটা মোৰ নিজাকৈ মই নিজে বনাইছোঁ নিহাৰি, মাটন নিহাৰি। আপোনালোকে এই ধৰণে বনাই খাই চাব। মই এয়া অকণমান ধনিয়া পাতেৰে গাৰ্নিচিং কৰিছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত ধন্যবাদ আপোনালোকলৈ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ পুনৰ আহিম। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।